নমস্কাৰ বন্ধু বান্ধৱীসকল, ষ্টক গাইড এছামিছলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আহক আজি আমি ষ্টক মাৰ্কেটত ট্ৰেডিং মানে কি, ট্ৰেডিং কেই প্ৰকাৰৰ হয়, আপুনি ট্ৰেডিং কৰি কেনেদৰে টকা উপাৰ্জন কৰিব পাৰিব তাৰ বিষয়ে সবিশেষ জানো। ট্ৰেডিঙক আমি অসমীয়াত ব্যৱসায় বুলি কওঁ। ষ্টক মাৰ্কেটত ট্ৰেডিং বুলি ক'লে ষ্টক কিনা বেচা কৰাটোক বুজায়। ষ্টক কিনা বেচা কৰি আমি টকা উপাৰ্জন কৰিব পাৰিম। কম দামত ষ্টক এটা কিনি তাক বেছি দামত বিক্ৰী কৰি আমি প্ৰফিট উপাৰ্জন কৰিব পাৰি। ইয়াকে আমি সৰল ভাষাত ট্ৰেডিং বুলি কওঁ। টাইপছ অফ ট্ৰেডিং। ট্ৰেডিং সাধাৰণতে 4 ধৰণৰ হয়: ডে ট্ৰেডিং বা ইণ্টাৰডে ট্ৰেডিং, স্কেলপিং ট্ৰেডিং, ছুইং ট্ৰেডিং আৰু পজিশ্যন ট্ৰেডিং। এইবোৰৰ বিষয়ে আমি বিতংকে তলত আলোচনা কৰিম। এতিয়া নাম্বাৰ 1 হ'ল ডে ট্ৰেডিং বা ইণ্টাৰডে ট্ৰেডিং। ডে ট্ৰেডিং বা ইণ্টাৰডে ট্ৰেডিং মানে ষ্টক এটা কিনি তাক সেই দিনটোৰ ভিতৰতে বিক্ৰী কৰাটোক বুজায়। ডে ট্ৰেডিং বহুত ৰিস্কি হয়। ষ্টক এটা কিনি তাক সেই দিনটোৰ ভিতৰতে প্ৰফিট উপাৰ্জন কৰি বিক্ৰী কৰিব পৰাটো ইমান সহজ নহয়। ডে ট্ৰেডিং মাৰ্কেট প্ৰফেশ্যন মাৰ্কেট মেকাৰসকলে কৰে। ডে ট্ৰেডাৰসকলে দিনটো এক্টিভ হৈ থাকিব লাগে। আমাৰ ইণ্ডিয়ান মাৰ্কেট 9টা বজাৰ পৰা 3:30 লৈকে খোলা থাকে। ছেটাৰডে আৰু ছানডেৰ বাদ দি ডে ট্ৰেডাৰসকলে দিনটো ষ্টক মনিটৰ কৰি থাকে। তেওঁলোকে প্ৰাইজ একশ্যন চাব লাগে, নিউজ চাব লাগে আৰু তেওঁলোকে বহুত ৰিস্ক ল'ব লাগে। 2 নম্বৰ হ'ল স্কেলপিং ট্ৰেডিং। স্কেলপিং ট্ৰেডিঙত অতি কম সময়ৰ ভিতৰতে ষ্টক এটা কিনি তাক বিক্ৰী কৰা হয়। স্কেলপাৰসকলে ষ্টকটো 4-5 মিনিটলৈকেহে হল্ড কৰে। এনেকৈ তেওঁলোকে দিনটো বহুত ট্ৰেড কৰে আৰু স্মল এমাউণ্ট প্ৰফিট আৰু লছ কৰে। স্কেলপাৰসকলে মাৰ্কেটত অপৰচুনিটিৰ বাবে অপেক্ষা কৰি থাকে। অপৰচুনিটি পালেহে তেওঁলোকে তেতিয়া ট্ৰেড লয়। নাম্বাৰ 3 হ'ল ছুইং ট্ৰেডিং। ছুইং ট্ৰেডিং বুলি ক'লে ষ্টক এটা কিনি তাক সেই দিনটোত কেইবাদিনো হোল্ড কৰি ৰখা হয়। মই ইয়াতে এক্সাম্পল এটা দিছোঁ। ছুইং ট্ৰেডাৰসকলে মাৰ্কেটক লৈ অনুমান এটা লগায়। যদি টাটা মটৰ্ছ কোম্পানীটোৱে ফিউচাৰত ভাল প্ৰফিট কৰিব বুলি অনুমান এটা কৰে, তেতিয়া তেওঁলোকে কোম্পানীটোত ষ্টক কিনি থয় আৰু ফিউচাৰত কোম্পানীটোৱে যদি ভাল প্ৰফিট কৰে তেতিয়া ষ্টকটোৰ প্ৰাইচ বাঢ়িব আৰু তেওঁলোকৰো প্ৰফিট হ'ব। যদি কোম্পানীটোৱে লছ কৰে তেতিয়া তেওঁলোকৰো লছ হ'ব। ছুইং ট্ৰেডিঙত ষ্টক এটা মিনিমাম 2 দিনৰ পৰা 4-5 মাহলৈকে হোল্ড কৰি ৰখা হয়। ছুইং ট্ৰেডাৰসকলে ডেইলি বেচিছত হোল্ড কৰি থোৱা ষ্টকটোৰ পাৰফৰ্মেঞ্চ মনিটৰ কৰি থাকে। নাম্বাৰ 4 হ'ল পজিশ্যন ট্ৰেডিং। পজিশ্যন ট্ৰেডিঙত ষ্টক এটা 1 বছৰৰ পৰা 3-4 বছৰলৈকে হোল্ড কৰি ৰখা হয়। পজিশ্যন ট্ৰেডিঙত ৰিস্ক কম থাকে আৰু আমি এক্টিভলি ষ্টকটো মনিটৰ কৰি থাকিব নালাগে। পজিশ্যন ট্ৰেডিং সাধাৰণতে ফাণ্ডামেণ্টেল এনালাইচিছ আৰু টেকনিকেল এনালাইচিছৰ ওপৰত লোৱা হয়। কোম্পানীটোৰ ফাইনেন্সিয়েল কণ্ডিশ্যন কেনেকুৱা, মেনেজমেণ্ট কেনেকুৱা, মেনেজমেণ্টৰ পাষ্ট ৰেকৰ্ড চোৱা হয়, কোম্পানীটোৰ বিজনেছ মডেল কেনেকুৱা হয়, এইবোৰ আটাইবোৰ চালি জাৰি পজিশ্যন ট্ৰেড লোৱা হয়। এতিয়া আমাৰ প্ৰশ্ন হ'ল, আপুনি ষ্টক মাৰ্কেটৰ পৰা ট্ৰেডিং কৰি কেনেদৰে পইচা উপাৰ্জন কৰিব পাৰিব। মই আপোনালোকক ইয়াতে কথা এটা ক'ব বিচাৰোঁ। ষ্টক মাৰ্কেটৰ পৰা ট্ৰেড কৰি পইচা উপাৰ্জন কৰাটো ইমান সহজ নহয়। আপোনালোকক মই ডিমটিভেট কৰা নাই, সঁচা কথা কৈছোঁ। ষ্টক মাৰ্কেটত যদি আপুনি সফল হ'ব বিচাৰে তেতিয়া আপুনি ডিচিপ্লিন হ'ব লাগিব, আপুনি ইম'শ্যনলেছ হ'ব লাগিব, আপোনাৰ ওচৰত ন' ফিয়াৰ ন' গ্ৰীড হ'ব লাগিব, তেতিয়া আপুনি ষ্টক মাৰ্কেটত সফল হ'ব পাৰিব। ফাৰ্ষ্টত আমি নিজকে জানিব লাগিব, আমি কেনেধৰণৰ ট্ৰেডাৰ হয়। আমি ডে ট্ৰেডাৰ হয়নে, ছুইং ট্ৰেডাৰ হয়নে, পজিশ্যন ট্ৰেডাৰ হয়নে। যদি আমি ডে ট্ৰেডাৰ হয় তেতিয়া আমি মাৰ্কেটত বহুত সময় দিব লাগিব। আমি দিনটো নিউজ চাব লাগিব, মাৰ্কেটক ফ'ল' কৰিব লাগিব, টেকনিকেল এনালাইচিছ কৰিব লাগিব। যদি আমি ছুইং ট্ৰেডাৰ হয় তেতিয়া আমি মাৰ্কেটত ইমান সময় নিদিলেও হ'ব। আমি ডেইলি বেচিছত ষ্টকটো কি কৰিছে তাক চাই আমাৰ যদি ষ্টপ লছ হিট হয় তেতিয়া আমি তাৰ পৰা এক্সিট ল'ব লাগিব। যদি আমাৰ টাৰ্গেট এচিভ হয় আমি তেতিয়া প্ৰফিট একচেপ্ট কৰি পিনে প্ৰফিটটো ল'ব লাগিব। তেনেদৰে আপুনি প্ৰথমতে নিজকে চিনি পাব লাগিব আপুনি কেনেধৰণৰ ট্ৰেডাৰ হয়। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকক লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে যদি ছাবস্ক্ৰাইব কৰিব।
এনেধৰণৰ ষ্টক মাৰ্কেট ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে। ধন্যবাদ।